গাইজ ফাইনেলি আহি পালোঁ ডুবাই। ডুবাই যোৱাৰ একেবাৰে শ্বৰ্টকাট ৰাস্তা আমাৰ ৰহাৰ জোঙাল বলুহুগড়ৰ ছেকেণ্ডখন গেটতেই ভিতৰলৈ সোমাই যাব লাগিব আৰু সোমাই যোৱাৰ পিছতে এনেধৰণৰ এখন গেট দেখিবলৈ পাব। আৰু এই গেটখনৰ ভিতৰেদি সোমাই গৈ থাকিলে আপোনালোকে প্ৰায় 1 কিলোমিটাৰমান এনেকুৱা ধৰক ধুনীয়া চিচি ব্লক ৰাস্তাৰ মাজেৰে 1 কিলোমিটাৰমান যাব লাগিব। এই ৰাস্তাটোৰ 1 কিলোমিটাৰমান যোৱাৰ পিছত ধুনীয়াকৈ এনেকুৱা এটা ঘৰ বাবাইটো কিবা কিবি বনাই আছে বহুত ধুনীয়াকৈ। এইটো পাৰ হৈ পেলাই আৰু 100 মিটাৰমান ভিতৰত এইখিনি জেগা পাই যাব আৰু আপোনালোক শ্বৰ্টকাটত আহি গ'ল ডুবাই। গতিকে এতিয়া আহক চাওঁ আমি ডুবাই। তো এতিয়া আমি এণ্ট্ৰি দিছোঁ আমাৰ ৰহাত থকা ইমান এটা ধুনীয়া মানে এখন পাৰ্ক কিবা হ'বলৈ গৈ আছে। ভিতৰত সোমাইছোঁ, কাম চলি আছে বৰ্তমান। কি ক'ম মানে ইমান বেছি ধুনীয়া চাওক আপোনালোকে, বহুত বেছি ধুনীয়া লাগিছে। আমাৰ যে ৰহাতে এনেকুৱা এটা আছে মই ভাবিবই পৰা নাছিলোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আপোনাৰ ঘৰো যদি ৰহাৰ ওচৰতে হয় তেনেহ'লে নিশ্চয় এপাক আহি যাব। গতিকে আজিলৈ বাই বাই, থেংক ইউ।